গাইছ আজি বহুত দুখ মনেৰে আমি ভিডিঅ' বনাবলৈ ওলাইছোঁ। গাইছ আজি বহুত দুখৰ কথা যে জুবিন দা আৰু আমাৰ মাজত নাই। মই ভিডিঅ'টোত বেছি একো নকওঁ, এইটোৱে ক'লোঁ যে জুবিন দা যাতে য'ত থাকে ভালে ভালে থাকে যাতে। আপোনালোকেও ভিডিঅ'টো শেষলৈ চাব। আজি গাইছ আমি ই ৰিক্সালৈ আমি প্ৰচেছন কৰিবলৈ যাবলৈ ওলাইছোঁ। মাত্ৰ জুবিন দাৰ বাবে আজি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান পতা হৈছে। ইয়াৰ আমাৰ নিচানে জুবিন দাৰ নামত এডাল ধূপ জ্বলাইছে। এয়া আমাৰ লাইনমেন যোনে গান বজাব। এয়া আমি ই ৰিক্সা লৈ যাই আছোঁ বৰ্তমান। এয়া ই ৰিক্সাৰ কিমান দীঘল লাইন হৈছে আপোনালোকে চাব পাৰে। এয়া আমাৰ কেমেৰামেন কেমেৰা কৰি আছে। এয়া আৰু এটা ৰেগি আহি পাইছে ই ৰিক্সাৰ। আমাৰ ৰেগিটো যাবৰ হ'ব আৰু। এয়া আমি এতিয়া হাতখৰীয়া চক পাম আৰু পোৱা নাই। কিমান ই ৰিক্সা হৈছে ইয়াত। এয়া হৈছে হাতখৰীয়াৰ। এয়া জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এয়া কিমান দীঘল ই ৰিক্সাৰ লাইন হৈছে আপোনালোকে চাব পাৰে। বহুত দীঘল লাইন হৈছে, কমেও 40-50খনটো আছে ইয়াত ই ৰিক্সা। এয়া আমাৰ হৰমোহন মহন্ত মোৰ আটা হয়। এয়া আমাৰ শংকৰদেৱ বিদ্যা নিকেতন বৰভাগ স্কুল। এয়া আমাৰ টিকক খুৰা। কিমান দীঘল ই ৰিক্সাৰ লাইন হৈছে আপোনালোকে চাব পাৰে। ইয়াতো শ্ৰদ্ধাঞ্জলি জনাই আছে। গাইছ আপোনালোকে দেখিব পাৰে ঠায়ে ঠায়ে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। এয়া আমাৰ কেমেৰামেনে আৰু গাড়ী লৈ কামত। এয়া কিমান ডাঙৰ এখন ভিগেজ, কিমান খেতি পথাৰ আছে আপোনালোকে চাব পাৰে। গাইছ একবাৰ লাইন চাওক গাইছ, ই ৰিক্সাৰ লাইন চাওক কিমান দূৰলৈ আছে। কিমানখন ই ৰিক্সা হৈছে জুবিন দাৰ নামত আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰাস্তা গৈ। ঠায়ে ঠায়ে ৰেগি চাবৰ বাবে মানুহে ইয়াত বহি আছে। এয়া আমি কাজাক পাম আৰু এতিয়া পোৱা নাই। পাইছোঁ আমি কিমান ডাঙৰ ৰেগি ই ৰিক্সা আপোনালোকে চাই থাকিব। এয়া হৈছে কাজাকৰ মন্দিৰ। এয়া আমাৰ নিচানে কেমেৰামেন হৈছে ৰূপবাৰ। এয়া বহুত ডাঙৰ এটা ৰেগি হৈছে জুবিন দাৰ নামত। এয়া আমি কমাৰগুছি পাইছোঁ এতিয়া। ইয়াতো জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান হৈছে। আপোনালোকে কোৱাই চাব হাং জুবিন দাৰে গুণগান গাই আছে মানুহে। কিমান মানুহ হৈছে জুবিন দাৰ বাবে। এয়া আকাশখন চাব পাৰে আপোনালোকে। এয়া কিমান ডাঙৰ ৰেগি হৈছে ই ৰিক্সা আপোনালোকে চাই থাকিব ভিডিঅ'টো ৰাস্তালৈ। এয়া ই ৰিক্সা কিমান ডাঙৰ ৰেগি হৈছে আৰু কেমেৰামেন গাড়ী গৈছে আমাৰ কামত।
নোহোৱা জুবিন দাকে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি গাইজ কি ক'ম আৰু চাৰিওফালে জুবিন দা এয়া আমাৰ কিমান ডাঙৰ ঢেঁকী হৈছে ই ৰিক্সা, আপোনালোকেও চাই থাকিব। এয়া কিমান ডাঙৰ ঢেঁকী হৈছে আপোনালোকে চাই থাকক। এয়া আন্ধাৰে হৈ যাব, আমি কমেও 7টা মানত ঘৰ যাই পোৱাৰ সম্ভাৱনা আছে। এয়া জুবিন দাক ইয়াতো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বক্স চক্স লগাই। জয় জুবিন দা গাইজ, জয় জুবিন দা। এয়া ই ৰিক্সা গাড়ীটো জাগাই দিছে আন্ধাৰ হোৱাৰ বাবে। কিমান ই ৰিক্সা হৈছে আপোনালোকে চাব পাৰে। বহুত ই ৰিক্সা আহি আছে পিছে পিছে। কিমান মানুহ হৈছে জুবিন দাৰ বাবে ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কিমান ঘৰ চাকি জগাইছে, 108 ঘৰৰ বেছি আছে ইয়াত চাকি। এয়া আমাৰ চাইডে চাইডে আৰু এটা ৰেগী যাই আছে, বাইকৰ ৰেগী। চব জুবিন দাৰ নামতে পাগল হৈ পৰিছে আজি। কিমান দীঘল বাইকৰো ৰেগী হৈছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো কষ্ট কৰি। গাইজ ঠায়ে ঠায়ে প্ৰত্যেকখন গাঁৱতে গাইজ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা হৈছে। মই ভাগৰ নাই জীৱন হেৰুওৱা নাই, মই ভাগৰ কিমান দীঘল বাইকৰ ৰেগী শেষেই হোৱা নাই এতিয়াও। কিমান মানুহে ইয়াত ভিডিঅ' কৰি আছে, আপোনালোকে চাই থাকক। জাৰৰ নিশা মোৰ থৈ খেতা খেতেৰি গাইজ কিমান ডাঙৰ ঘটনা গাইজ, কোনেও এতিয়ালৈকে বিশ্বাসে কৰিব পৰা নাই। যি জুবিন দা আৰু আমাৰ মাজত নাই। ইয়াত কিমান খোজ চাকি জ্বলোৱা হৈছে, হাং ঘৰে ঘৰে, হাং পথাৰে। প্ৰতিদিনে পলে পলে জীৱন গলে ইয়াত মন্দিৰতো চাকি জ্বলোৱা হৈছে। ইয়াত বন্তি প্ৰজ্বলন কৰিছে জুবিন দাৰ নামত। ইয়াত কিমান মানুহ হৈছে আৰু ভিডিঅ'টো আমি শেষ কৰিবলৈ ওলাইছোঁ। ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিব।